নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ সুপ্ৰভাত জনাই আজিৰ দিনটো ৰাশিফলসমূহ আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনাৰ বাবে দিনটো ৰাশিফল আজি ইংৰাজী 20 তাৰিখ বৃহস্পতিবাৰ, ফেব্ৰুৱাৰী 2020 চন, ফাগুন মাহৰ 7 তাৰিখ, তিথি কৃষ্ণা দ্বাদশী, যোগ অশিক, নক্ষত্ৰ পূৰ্বহাৰা, কৰণ তৈতিল, জন্মত ধনু ৰাশি। আপোনালোকে দৈনিক ৰাশিফলসমূহ পাবলৈ আজিয়ে এষ্ট্ৰলজাৰ অৰুণ চন্দ্ৰ বৰা ফেচবুক পেজটি লাইক আৰু শ্বেয়াৰ কৰিব। লগতে ইউটিউব চেনেল পুনৰ বাতেৰে চেনেলটি ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো মাত্ৰ এবাৰ টিপি দিব। আপোনাৰ এটা ছাবস্ক্ৰাইব আমাৰ এটা আশীৰ্বাদ হ'ব। আপোনাৰ যিকোনো সমস্যাৰ বাবে আজি জ্যোতিষী অৰুণ চন্দ্ৰ বৰা আৰু সহকৰ্মী কুসুম কুমাৰী বৰাৰ লগত যোগাযোগ কৰিব পাৰিব। যোগাযোগ নম্বৰ 7399366817। মেঘ ৰাশি, আৰ্থিক দিশত বেয়া, দিনটো পাৰিবাৰিক অশান্তিত ভুগিব লগা হ'ব পাৰে। কৰ্মত এলাহ ভাৱ আহিব। ব্যৱসায়ত ভালদৰে মন দিলে উন্নতি হ'ব। প্ৰেমত মধ্যম, সন্তানৰ বাবে চিন্তনীয় হ'ব। মন চঞ্চল, দিনটো পুৱা ভাগত যিকোনো কৰ্মত সফল হ'ব। পঢ়াত মধ্যম। বৃষ ৰাশি, হুঁচৌ, সম্পত্তি লৈ ভাতৃৰ লগত বিবাদ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি যতন লওক। আত্মীয় লোকে মনত দুখ দিব পাৰে। প্ৰেমত ইমান ভাল নহয়। বিদ্যাৰ্থীসকলৰ বিদ্যা ক্ষেত্ৰত ভালেই। ব্যৱসায়ত পৰিৱৰ্তন হ'ব পাৰে। মিথুন ৰাশি, বহুদিনীয়া সমস্যা সমাধান হ'ব। ব্যৱসায় কৰা সকলৰ বাবে শুভ। হাতলৈ ধন আহিব যদিও অযথা খৰচ হ'ব পাৰে। সমাজত সুনাম অৰ্জন হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত শুভ। ছাত্ৰ ছাত্ৰীসকল পঢ়াত মন দিব লাগিব। কৰ্কট ৰাশি, চাকৰি যোগাযোগ হ'ব পাৰে। আত্মীয় লোকৰ লগত মতানৈক্য হ'ব পাৰে। নিজক সংযত ৰাখক। কৰ্মত সাফল্য। পেটৰ ৰোগ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে ইমান বেয়া নহয়। সিংহ ৰাশি, বহুদিনীয়া গৃহ অশান্তিৰ পৰা সমাধান হ'ব পাৰে। কোনো বস্তুত লোভ কৰিলে বিপদ হ'ব পাৰে। শিল্পীসকলৰ বাবে শুভ। প্ৰেমত আনন্দ। বিদ্যাৰ্থীসকলৰ বাবে বিদ্যাত ইমান ভাল নহয়। কঁকালৰ নিম্নাংশত বিষ বেদনা বাঢ়িব পাৰে। কন্যা ৰাশি, ঘৰুৱাৰ সম্পদ লাভ হ'ব পাৰে। ব্যৱসায় কৰা সকলৰ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও শুভ। সম্পত্তি কিনা বেচা ক্ষেত্ৰত শুভ। বিদ্যাৰ্থীসকলৰ বিদ্যা ক্ষেত্ৰত ইমান বেয়া নহয়। বন্ধুৱে সহায় কৰিব পাৰে। প্ৰেমত মধ্যম। তুলা ৰাশি, পিতৃ শৰীৰৰ প্ৰতি যতন ল'ব। ব্যৱসায় কৰা সকলৰ বাবে ইমান ভাল নহয়। প্ৰেমিক প্ৰেমিকাৰ মাজত বিবাদ হ'ব পাৰে। আশাত বন্দী, দিনটো সাৱধানে চলিব। নিজৰ কৰ্মত মন দিয়ক। আনৰ কথাত বেছি গুৰুত্ব নিদিব। পঢ়াত আগ্ৰহ। বৃশ্চিক ৰাশি, সমাজত সুনাম অৰ্জন কৰিব পাৰে। বন্ধুৰ লগত বিৰোধ। যৌথ ব্যৱসায়ত লাভ। প্ৰেমত হতাশা। ভ্ৰমণত বাধা। পঢ়াত চেষ্টা ৰাখিব লাগিব। ধনু ৰাশি, ব্যৱসায়ত উন্নতি দেখা যায়। শত্ৰুৰ পৰা সাৱধান। নিজৰ মানুহে বিপদত পেলাব পাৰে। পেটৰ সমস্যা হ'ব পাৰে। মছলা জাতীয় খাদ্য ত্যাগ কৰক। প্ৰেমত ভাল নহয়। মকৰ ৰাশি, কৰ্মত জটিলতা। ব্যৱসায়ত শত্ৰুৱে ক্ষতি কৰিব পাৰে। জেদভাৱে আপোনাৰ জীৱন ধ্বংস কৰিব পাৰে। ডিঙি ৰোগ হ'ব পাৰে। প্ৰেমত শুভ হ'লে পুৰণা স্মৃতিয়ে মনত আঘাত দিব। ভাতৃৰ লগত বিবাদ। পঢ়াত ইমান ভাল নহয়। কুম্ভ ৰাশি, যিকোনো জামেলাত পৰিব পাৰে। ব্যৱসায়ত শুভ। ধন সঞ্চয় নহ'ব। প্ৰেমত শুভ। মানসিক অশান্তি। কৰ্মত বাধা আহিব পাৰে। স্ত্ৰীৰ লগত বিবাহ। বন্ধুৰ পৰা সহায় পাব পাৰে। মীন ৰাশি, বন্ধুৰ লগত বিবাদ হ'ব পাৰে। শৰীৰত বিষ বেদনা হ'ব পাৰে। অযথা খৰচ।
প্ৰেমত শুভ। বিদ্যাৰ্থীসকলৰ বাবে ইমান ভাল নহয়। দিনটো সতৰ্ক হৈ চলক, নিজৰ কৰ্মত মন দিয়ক। সন্ধিয়া ভাগত সুসংবাদ পাব পাৰে।